কবিতাৰ শিৰোনাম ধৰ্ষিতা নাৰী। কথা বাবুল হাজৰিকা। আবৃত্তি গৌতম শইকীয়া। তুমি এজনী অভিশপ্ত অপৰূপা মহময়ী ধৰ্ষিতা অবলা নাৰী। চৌদিশে আজি তোমাৰ সন্মান মৰ্যাদাত সানিছে কালিমা। তোমাৰ জীৱনৰ লগত খেলিছে ন খেল। কিমান আৰু সহ্য কৰিবা তুমি? দিনক দিনে চলিছে আজি নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে বলৎকাৰ আৰু নৃশংস হত্যা। দিনৰ পোহৰত আজি সেইসকলেই তোমাক হাঁহিছে। বেশ্যা নাৰী, যিসকল ৰাতিৰ আন্ধাৰত দেখা যায় মুখা পিন্ধা ভদ্ৰলোক। যদি নাৰীৰ সন্মানত আঘাত কৰিব পাৰে, যদি নাৰীক বলৎকাৰ, ধৰ্ষণৰ দৰে নৃশংস হত্যা কৰিব পাৰে, তেনেহ'লে দেৱী পূজা পতাৰ কোনো মূল্যই নাই। আজি নাৰী নিজৰ ঘৰখনতেই যদি সুৰক্ষিত নহয়, তেনেহ'লে দেশৰ নাৰী কেনেকৈ সুৰক্ষিত হ'ব? কিমান দিন চলিব? কিমান দিন চলিব আৰু নাৰীৰ ওপৰত এনে অত্যাচাৰ? কিমান নাৰী হ'ব ধৰ্ষণৰ বলি? কিমান নাৰীয়ে ল'ব লাগিব আৰু অকালতে মৃত্যুক সাৱটি? আজি মোৰ প্ৰশ্ন হয় পাবনে ন্যায় সেইসকল ধৰ্ষিতা নাৰীয়ে? আজি দেশ ধৰ্ষণৰ ক'লা ডাৱৰে আগুৰি ধৰিছে। কেনেকৈ সুৰক্ষা হ'ব সেই নৰপিশাচৰ পৰা? কেনেকৈ সুৰক্ষা হ'ব নিৰ্লজ্জ কুকৰ্মৰ পৰা? আৰু কিমান নাৰী আজি ধৰ্ষিতাৰ ৰূপ ল'ব লাগিব? আৰু কিমান নাৰী আজি ধৰ্ষিতাৰ ৰূপ ল'ব লাগিব? আৰু কিমান নাৰী আজি ধৰ্ষিতা হ'ব লাগিব?